হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ ভাল খবৰ। মই কলিংগৰ আপোনালোকে চাই আছে। এইটো আমাৰ কলিংগ ভাই, বন্ধুসকল, আমাৰ আশা আছিল আমি নগদ যাম, কিন্তু নগদ যোৱা নহ'ল, আমি কেঞ্চেল কৰিলোঁ। এতিয়া আমি যাম উমানন্দলৈ, গুৱাহাটীত। গতিকে আপোনালোকৰ ভিডিঅ'টো সকলোৱে চাই চ' বন্ধুসকল, আমি আহি পালোঁ। ইয়াৰ অলপমান খোজকাঢ়ি যাব লাগিব। খোজকাঢ়ি গৈ মানে বন্ধুসকল, ইয়াতে আমি পানী ঢালিম ঠিকেই, কিন্তু আমাৰ অলপমান ভুল হৈ গ'ল। মানে আমি আগতে ইয়াতে অহা নাছিলোঁতো, মানে পানীটো আনিব লাগিব বশিষ্ঠৰ পৰা পানী আনি উমানন্দত যাব লাগিব লাইন ধৰি। কিন্তু আমি বশিষ্ঠত এতিয়া যাম অলপমান। কিমান মানুহ ইয়াতে অলপ এনজয় কৰি তাৰপিছত বশিষ্ঠত যাম। বশিষ্ঠত গৈ পানী আনি আকৌ ইয়াতে আহিম বন্ধুসকল। বন্ধুসকল, ইয়াতে এনজয় কৰা হৈ গ'ল বন্ধুসকল। সঁচাকৈ বহুত মানুহ আৰু ভাল লাগি আছে বন্ধুসকল। ইয়াত চাওক না, মানুহ কিমান মানুহ। তো বন্ধুসকল, আমি ফাইনেলি আহি পালোঁ বশিষ্ঠ, আৰু ইয়াৰে পৰা পানী লৈ আমাৰ উমানন্দত যাম, মানে এইটো শুক্লেশ্বৰ মন্দিৰলৈ যাম। ইয়াৰ হৈছে আমি ক'ত আছোঁ বন্ধুসকল জানেনে? আমি আছোঁ বশিষ্ঠৰ পৰা পানী লৈ যাম। ইয়াতে অলপ এনজয় কৰিম। ইয়াৰে কিছু পৰিৱেশ মই আপোনালোকক দেখুৱাম বন্ধুসকল। ইয়াৰে পানীবোৰ বহুত মানে সোঁত বন্ধুসকল, বহুত মানে কি ক'ম। তাতে গা ধুলোঁ আমি, বহুত মজা লাগে বন্ধুসকল ইয়াতে গা ধুই। ইয়াৰ মন্দিৰৰ কিছু দৃশ্য। বশিষ্ঠ মন্দিৰ গুৱাহাটী বন্ধুসকল, ইয়াৰ পৰা পানী লৈ আমি যাম উমানন্দলৈ, মানে যিটো মন্দিৰ আমি শুক্লেশ্বৰ মন্দিৰলৈ যাম। পানী লৈ বন্ধুসকল, আমি আহি পালোঁ উমানন্দত যাবলৈ টিকেট কাটিলোঁ। টিকেট হ'ল 150 টকা কৰি, একজনৰ 150 কৰি ল'ল উমানন্দত যাবৰ কাৰণে বন্ধুসকল। চ' টিকেট কাটি আমি উঠিলোঁ লজত উঠি যাম। আৰু ইয়াত চাওক, ব্ৰহ্মপুত্ৰ নদীত আমি আছোঁ বৰ্তমান, লজৰ ওপৰত। লজৰ কিছু দৃশ্য মই আপোনালোকক দেখাই আছোঁ বন্ধুসকল। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকক। নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বন্ধুসকল। যিসকলে উমানন্দলৈ অহা নাই, ব্ৰহ্মপুত্ৰ নদীৰ কিছু দৃশ্য আৰু চাৰিওকাষে ইয়াতে চাওক মানুহ। আমি টিকেট কাটিছোঁ, প্ৰায় মানে ব্যক্তিগতভাৱে টিকেট কাটি যাব পাৰি বন্ধুসকল। আৰু যদি টিকেট নাকাটিলেও হয়, মোটামুটি বহুত লাম্বা লাইন ধৰি যাব লাগে বন্ধুসকল। চৰকাৰী যিটো মানে লৈ যাব উমানন্দলৈ বন্ধু। সঁচাকৈ বন্ধুসকল, বহুত ভাল লাগি আছে। ব্ৰহ্মপুত্ৰ নদীৰ মাজত আছোঁ বৰ্তমান আমি। এই চাব পাৰিছে বন্ধুসকল, এইফালে আছে উমানন্দ পাহাৰখন। মানে ব্ৰহ্মপুত্ৰ নদীৰ মাজত যেইখন মন্দিৰ আছে, সেই মন্দিৰটো হৈছে উমানন্দ। সেই মন্দিৰত আমি গৈ আছোঁ লজত উঠি। এয়া আছোঁ বৰ্তমান আমি। চ' বন্ধুসকল, আহি পালোঁ আৰু এইখন দেখা পাইছেনে বন্ধুসকল? এইখন হৈছে উমানন্দ, মানে ব্ৰহ্মপুত্ৰ নদীৰ মাজত এইখনেই হৈছে উমানন্দ টেম্পেল। ইয়াত চাওক, আহি পাইছোঁ আৰু অলপ সময় বন্ধুসকল। সঁচাকৈ মনটো বহুত ভাল লাগি আছে। ইয়াত চাওক না, মাজতে আছোঁ বন্ধুসকল। বন্ধুসকলে পিছফালে আছোঁ উমানন্দ মন্দিৰটো।
আৰু অলপ কেইমিনিট যাই পাম বন্ধুসকল। বহুত মানুহ আহিছোঁ বন্ধুসকল, মানে 4জনে আহিব নোৱাৰিলে, মানে সিহঁতৰ টিকিট নাকাটিলে, আমি টিকিট কাটিলোঁ তো এইখানে আহিলোঁ বন্ধুসকল। চ' বন্ধুসকল ফাইনেলি আমি আহি পাইছোঁ আমাৰ লক্ষ্য স্থানত, মানে আমাৰ উমানন্দ মন্দিৰত আহি পাইছোঁ, শুক্লেশ্বৰ মন্দিৰত আহি পাইছোঁ। আপোনালোকে চাবলৈ পাৰিছে বন্ধুসকল, বহুত কষ্টৰ ফলত আমি আহি পালোঁ বন্ধুসকল। তো গতিকে মই আপোনালোকক মন্দিৰটো দেখাবলৈ মই যত্ন কৰিম, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। এয়া চাওক উমানন্দৰ গেটখন চাওক না, ইমান ধুনীয়া। এজন আমাৰে লগ, মোৰ মামা হয় সঞ্জিত, ই গৈ আছে, এয়া চাওক না। সঁচাকৈ ফ্ৰেণ্ডছ বৰ্তমান ইয়াতে মানুহৰ ভিৰ কম, কাৰণ তাতে লাইন লাইন মানে 2বাৰতে আহিব মানুহ, চৰকাৰে আনিব আৰু কি, চৰকাৰী যিখন হেৰি আছিল সেইখনেদি আহিব। আমি টিকিট কাটিছোঁ, সেইকাৰণে আগত আহিলোঁ, ইয়াতে পূজা পাতি কৰি আমি যাম বন্ধুসকল। কিন্তু এখন বস্তু দেখা পালোঁ, কি দেখা পাইছিলোঁ, এয়া চাওক ৰপে দেখা পাইছোঁ বন্ধুসকল, আপোনালোকে চাবলৈ পাৰিব ৰপেখন। সঁচাকৈ ৰেকৰ্ড কৰিলোঁ, এয়া চাওক, দেখিছেনে উমানন্দৰ ওপৰেদি কি যায়, এয়া চাওক না, সঁচাকৈ বহুত ধুনীয়া এটা বস্তু দেখা পালোঁ, লাইভ দেখা পালোঁ বন্ধুসকল মই। এয়া চাওক, এখন যায় আৰু এখন আহে, এয়া চাওক, এখন গ'ল এখন আহিলে, দেখিছে বন্ধুসকল। যদি বন্ধুসকল ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বন্ধুসকল। আজিলৈ ইমানেই, নেক্সট ভিডিঅ'ত লগ পাম বন্ধুসকল।